নমস্কাৰ। হিৰুদালৈ শ্ৰদ্ধা জনাই আজিৰ দিনটোত তেখেতৰ এটি কবিতা আবৃত্তি আপোনালোকলৈ আগবঢ়ালো। অভিজ্ঞান। এদিন ৰাতি মই ঘৰৰ সন্মুখত বহি আছিলো। মন আৰু মগজুত নিৰাশাৰ অক্লান্ত আক্ৰমণ। চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত ক্ষত বিক্ষত। হঠাৎ কৰবাৰ পৰা এজাক বতাহ আহি উদাসটো মনৰ কোঠালি মোৰ তোলপাৰ কৰি দিলে। কুঁৱলীয়ে স্তিমিত কৰা আকাশত এটি দুটি কৰি জলমলাই উঠিল এজাক ৰূপালী চৰাই। জাৰত কঁপি থকা সিহঁতৰ ডেউকাত পোহৰৰ কিঞ্চে অদ্ভুত স্পন্দন। মই সেইদিনা অনুভৱ কৰিছিলো এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ সূৰ্যৰ উত্তাপ আৰু শুকান ডালে ডালে বৈ অহা দুঃসাহসিক পাতৰ প্ৰত্যয় দীপ্ত সেউজীয়া তৰংগ।